So hello guys, welcome back to my YouTube channel. So guys, बहुत दिन हल मैं YouTube ब्लॉग एरा ना सो आज क्यों भाविलो आज एट ब्लॉग बनवा जाक सो मैं आहि गलो आमार प्रपार्टी स्टेट सो इते ट्री हाउस आछे सो आज आमी ताते जाम गाइस सो ब्लॉग भिडिओ तो स्टार्ट करो। सो এতিয়া বাৰু আমি গৈ আছোঁ লাহে লাহে সাইকেল মাৰি মাৰি সো আপোনালোকৰ ভিডিঅ'টো অলপ কপিব গাইজ তাৰ কাৰণে সৰি কাৰণ মই মোবাইল দিয়ে ব্লগ বনাওঁ গাইজ আৰু সাইকেল চলাই আছোঁ সো অলপ কপিব আৰু ৰাস্তা চাব পাৰে গোটে একদম কেঁচা ৰাস্তা সো অলপ কপিব তাৰ কাৰণে সৰি আৰু গাইজ ভিউ চাব পাৰে এতিয়া ইভিনিং টাইম হৈ আছে সূৰ্য ডুবিব হৈছে গাইজ। सो गाइस এতিয়া আমি আৰু গৈ আছোঁ সাইকেল মাৰি মাৰি যেনকে সো এতিয়া পামেই আৰু বেছি দূৰ নাই আৰু গাইস আমাৰ এইটো টি ষ্টেট টি গাৰ্ডেনটো বহুতেই ডাঙৰ হয় গাইস সো আপোনালোকক মানে গোটেইখিনি দেখাব নোৱাৰোঁ সো এতিয়া বাৰু গৈ আছোঁ আমি আৰু পাম হ'লে আৰু পামেই বেছি দূৰ নাই। सो गाइज এতিয়া গৈ আছোঁ বাৰু ভাগৰো লাগি গৈছে আৰু ইমানো ওচৰত নহয় অলপ দূৰে আছে। সো গাইজ যদি আপোনালোকে ইনষ্টাত মোক ফ'ল' কৰা নাই সো ডিছক্ৰিপশ্যনত মোৰ আইডি আছে সো গৈ কিনে ফ'ল' কৰি লওক। सो फाइनली गाइस आमी ट्री हाउस आहि पालो सो चाब पारे मोर पिछफाले ट्री हाउस आछे आरो मोर लगत मोर फ्रेंडो आछे सानी। सो गाइस এতিয়া আমি ट्री हाउसर ওপৰত উঠিম আৰু এইটো ट्री हाउसर যোনটো সিৰিটো আছে এইটো গোটে একদম গছ এটাকে কাটিং কৰি কিনে বনাইছে সো চাব পাৰে গাইস ट्री हाउसটো বৰ ধুনীয়াকৈ বনাইছে আৰু ওপৰত গোটেই খেৰ দি কিনে ওপৰ চালিটো বনাইছে আৰু ইয়াতে গছৰ ওপৰতে গোটেই ट्री हाउसটো আছে গছতে গোটেই কাটিং কৰি কিনে ইয়াতে ফিট কৰি কিনে বনাইছে গাইস আৰু চাব পাৰে বহুতে ধুনীয়া আছে মোৰ পিছফালেও চাব পাৰে নজাৰাটো ইয়াতে চাওক এটা ব্ৰেঞ্চো আছে ইয়াতে দুটা তিনিটা সব ব্ৰেঞ্চত বহিব পাৰে আপোনালোকে আৰু ইয়াৰ পৰা বহুত ভাল লাগে চাবলৈ গোটেই বগানখিনি দেখা যায় সব বহুত ভাল লাগে ইয়াতে। আৰু গাইছ ইয়াৰ পৰা চাব পাৰে ट्री हाउसটো বহুত ওপৰত আছে আৰু ইয়াৰ পৰা গোটেই বগানখিনি একদম আপোনালোকে ভালকৈ দেখিব পাৰিব ইয়াৰ পৰা চাব পাৰে গোটেই ভালকৈ দেখা যায় বগানখিনি। আৰু গাইছ ইয়াতে গছত চাব পাৰে ইয়াতে আপোনালোকে কিবা কিবি ৰাখিব পাৰে ইয়াতে। আৰু গাইছ আপোনালোকে ইয়াতে বাঁহৰ কিবা বনাই দিছে আপোনালোকে ইয়াতে কিবা কিবি ৰাখিব পাৰে আপোনাৰ যিমান কিবা বস্তুকেইটা আছে ইয়াতে ৰাখিব পাৰে আৰু ইফালে চাব পাৰে কেইটামান চেয়াৰো আছে ইয়াতে পাৰ্টি চাৰ্টি কৰে আমাৰ যিমান বগানৰ চাহেবকেইটা আছে মেনেজাৰকেইটা আছে সো ইয়াতে বহি কিনে সিহঁতে পাৰ্টি চাৰ্টি কৰে গাইছ আৰু বগানৰ মানুহকেইটাও আহে ইয়াতে বহি কিনে জিৰণিও লয় চাব পাৰে ইয়াতে কিমান ধুনীয়া লাগি আছে।
গাইজ ইয়াতে নাৰ্চাৰীও আছে বাগানত। চ' ইয়াতে যিমান আমাৰ টি গিটাৰ যিমান পুলিকেইটা আছে চব ইয়াতে বনোৱা হৈছে, ইফালে চাব পাৰে। যিমান পুলিকেইটা আছে চব ইয়াতে আছে। আৰু গাইছ ইয়াতে চাব পাৰে গোটেইখিনি একদম এৰিয়া পুলিয়েই পুলি। আৰু ইয়াতে চাব পাৰে ইয়াতে কিবা বেডজান বুলি কিবা এটা পুলি ইয়াতে চিৰিয়েলি ছেকশ্যন হিচাপ বহুৱাই দিয়া হৈছে ইয়াতে গোটেই পুলিকেইটা। আৰু এইফালে চাব পাৰে ইয়াতে পাইপত এইটো পানী দিয়ে, যিমান পুলি আছে যিমান চাহ গছৰ পুলিকেইটা আছে চব এইটো দিয়ে পানী দিয়ে। চ' ইয়াতে চাব পাৰে গোটেই একদম গ্ৰীণ হাউচ, একদম গ্ৰীণ কিবা নেটৰ সেইটোৰ ভিতৰতে গোটেই পুলিকেইটা ৰখা হৈছে গাইজ। চাব পাৰে ইয়াতে গোটেইখিনি। আৰু গাইজ এতিয়া আমি ইয়াৰ ভিতৰত সোমাই কিনে আপোনালোকক দেখাব চেষ্টা কৰিম গাইজ ইয়াতে কেনেকৈ প্ৰচেছত কি কৰা হয়। আৰু ইয়াতে গাইজ গোটেই পুলিখিনি ইয়াতে ৰাখি দিয়া হৈছে। আৰু এইটো গোটেইখিনি কিবা নেটৰ ইহৰ ভিতৰতে ৰাখিছে। আৰু ইয়াতে চিৰিয়েলি একদম ছেকশ্যন হিচাপে মানে পুলিকেইটা ৰখা হৈছে। আমাৰ চাহ গছৰ যিমান পুলিকেইটা আছে চব ইয়াতে ছেকশ্যন হিচাপে বহুৱাই দিয়া হৈছে গোটেইখিনি। চাব পাৰে বহুতকেইটা ছেকশ্যনত ভাগ কৰা হৈছে ইয়াতে। আৰু ইফালে চাব পাৰে গোটেইখিনি একদম ইয়াতে চাহ গছৰ পুলি আছে গাইজ। আৰু ইয়াতে চব ৰাখি দিয়া হৈছে, চব নেটৰ তলতে আছে। ইফালে চাব পাৰে সিফালে একদম লাইন কৰি বহুৱাই দিয়া হৈছে। আৰু গাইজ মোৰ পিছফালে ইয়াতে চাব পাৰে মোৰ পিছফালে গোটেইখিনি ৰাখি দিয়া হৈছে ইয়াতে। আৰু গাইজ ইফালে চাব পাৰে মোৰ পিছফালে গোটেইখিনি একদম পুলিয়েই পুলি। এতিয়া বাৰু গৈ আছোঁ মই। আৰু ইফালে চাব পাৰে মই দেখাই আছোঁ আপোনালোকক। ইফালে পিছফালে চাওক গোটেইখিনি একদম পুলিয়েই পুলি। ইফালে চাৰিওফালে পুলিয়ে, চব পুলিকেইটা ইয়াতে ষ্টক থাকে। চ' আজিৰ কাৰণে গাইজ ইমানে, কাৰণ মই ইভিনিং টাইমত আহিছোঁ। চ' এতিয়া সন্ধিয়া হ'বলৈ হ'লেই। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।